Good morning, Unknown FM, শিৱসাগৰ। প্ৰিয় শ্ৰোতা, শুনি আছে আপোনালোকে Unknown FM শিৱসাগৰত যদুমণি বৰুৱাৰ সৈতে আজিৰ অনুষ্ঠান সুৰৰ শিতান। প্ৰিয় শ্ৰোতা, এয়া আগবঢ়াই দিছোঁ উদীয়মান কণ্ঠশিল্পী বিদ্যুৎ মোহনৰ কণ্ঠত সূৰ্য হাজৰিকাৰ কথাৰে তথা ডক্টৰ ভূপেন হাজৰিকাৰ সুৰ আৰু কণ্ঠৰে প্ৰকাশ পোৱা এটি খুব ধুনীয়া গীত। সপোন তুমি কিয় নিশা পৰামনি কিয় বাৰু ৰহন সানি দিয়া আশাৰ ৰেঙনি সপোন তুমি কিয় নিশা পৰামনি কিয় বাৰু ৰহন সানি দিয়া আশাৰ ৰেঙনি সপোন ক্ষণিক পৰৰ ছবিৰে নয়ন দুটিৰ মনিৰে কিয় বাৰু নিৰাশ কৰা মিছা বৰমনিৰে ক্ষণিক পৰৰ ছবিৰে নয়ন দুটিৰ মনিৰে কিয় বাৰু নিৰাশ কৰা মিছা বৰমনিৰে সপোন তুমি কিয় নিশা পৰামনি কিয় বাৰু ৰহন সানি দিয়া আশাৰ ৰেঙনি সপোন সদায় দেখা দিবানে পৰাণ জোৰাবানে মনত কত বেদনা তুমি আঁতৰাবানে সদায় দেখা দিবানে পৰাণ জোৰাবানে মনত কত বেদনা তুমি আঁতৰাবানে তুমি মোৰ জীৱন দাপোন শুনিবা কাহানি আপোন কিয় বাৰু শান্তি নিদিয়া সঁচা সহানুভূতিৰে তুমি মোক জীৱন দাপোন শুনিবা কাহানি আপোন কিয় বাৰু শান্তি নিদিয়া সঁচা সহানুভূতিৰে সপোন তুমি কিয় নিশা পৰামনি কিয় বাৰু ৰহন সানি দিয়া আশাৰ ৰেঙনি সপোন। প্ৰিয় শ্ৰোতা, খুব এটি সুন্দৰ গীতেৰে সামৰণি মাৰিলোঁ Unknown FM শিৱসাগৰৰ পৰা আজিৰ অনুষ্ঠান সুৰৰ শিতান। ধন্যবাদ।